Hello, namaskar. Welcome back to my Govind's Vlogs YouTube channel. আপোনালোক সকলোকে মোৰ পাৰ্ট 2 ভিডিঅ'লৈ স্বাগতম জনালো। ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে দেখিলে কেনেকুৱা আমি ঠাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলো। এতিয়া আমি অলপ তাৰ ভিতৰলৈ আহি গলো। আপোনালোকে চাব পাৰে বেয়া খতৰনাক ভিউ, এইফালে চাব পাৰে পাহাৰ, পুৰা গছ-গছনি, এটা নিজান পৰিৱেশ। আৰু ইয়াত কেৱল মিনাল আৰু মই আহিছো। আৰু এইফালে যিখন ৰাইড কৰি আহিছো, এইফালে বাইকখন আছে, আপোনালোকে চাব পাৰে এইখন আমাৰ বাইক। আৰু ফ্ৰেণ্ড ইয়াত কেৱল মিনাল আৰু মই যথেষ্ট ভাল লাগিছে ফ্ৰেণ্ড। এনেকুৱা ঠাইলৈ আহি মনৰ কথাবোৰ খুলি ক'বলৈ মন যায় আৰু যথেষ্ট ভাল লাগে। ফিলটোৱে বেলেগ হৈ যায় ফ্ৰেণ্ড। আৰু যথেষ্ট ধুনীয়া পৰিৱেশ চাব পাৰে, পুৰা নেচাৰ। মই তললৈ গৈ পিনি ধুনীয়াকৈ দেখাই দিছোঁ ইয়াৰ পৰা শিলৰ যথেষ্ট এটা ধুনীয়া পৰিৱেশ ফ্ৰেণ্ডছ। পাহাৰৰ সেইফালে আৰু ধুনীয়া সেইফালে আৰু ধুনীয়া বুলি কৈছে, চাব পাৰে ফ্ৰেণ্ডছ। কেনেকুৱা এটা পৰিৱেশ আৰু আমি কেনেকুৱা পৰিৱেশৰ মাজলৈ আহিছোঁ চাব পাৰে। কেৱল অনলি মোৰ ভিডিঅ'তে আপোনালোকে এনেকুৱা দৃশ্য দেখিবলৈ পাব, এটা নেচাৰৰ পৰিৱেশ। সিফালে বেছি ধুনীয়া বুলি কৈছে মিনালে, আমি সিফালৈ যাওঁ। মিনাল ব্रो कैसा लग रहा है? अच्छा लग रहा है? पूरा अरुणाचल का फील दे रहा है फ्रेंड्स। আৰু মই তললৈ গৈ পিনি এইফালে বেছি ধুনীয়া বুলি কৈছে, সেইটো কাৰণে এইফালে আহিছোঁ। পূৰা জঁপিয়াই আহিছোঁ। এইফালে চাব পাৰে, এইফালে কি ধুনীয়া ফ্ৰেণ্ডছ পৰিৱেশ চাব পাৰে আপোনালোকে। ইয়াৰ পূৰা পাহাৰৰ পানী আহিছে আৰু পূৰা চফ্ট, আপোনালোকে চাব পাৰে। মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ কি ধুনীয়া ফ্ৰেণ্ডছ, এটা ঠাণ্ডা পৰিৱেশ। একো মাত কথা নাই, একো গাড়ী মটৰ একো নাই ফ্ৰেণ্ডছ। আমি কেৱল মানুহবোৰেহে আমি গোটেই জেগাবোৰ লেতেৰা কৰিছোঁ, পলিউশ্যন বঢ়াইছোঁ গাড়ী মটৰ কিনি। কিন্তু এই পৰিৱেশটো আমাক আকৌ ঘূৰাই লাগে। আমাৰ নেচাৰটো এনেকুৱা হ'ব লাগে। কেনেকুৱা লাগিছে আপোনালোকে ফ্ৰেণ্ডছ আমাক জনাবলৈ নাপাহৰিব কমেণ্ট বক্সত। ফ্ৰেণ্ডছ চাব পাৰে আমি এতিয়া এইফালে আহি গ'লোঁ। এইফালে চাব পাৰে গছ, চাব পাৰে পৰিৱেশ কেনেকুৱা আপোনালোকে চাব পাৰে। পূৰা লেটেষ্ট এই সান্নিধ্য ভূঞাই যিটো গান দিয়ে যে জাকৰুৱা মলয়া, চাব পাৰে পূৰা ভিউ চাব পাৰে। পূৰা গছেই গছ ফ্ৰেণ্ড, যথেষ্ট ভাল লাগিছে এনেকুৱা পৰিৱেশত। যিহেতু আহি মই খুব ভাল পাওঁ আৰু ময়ো এনেকুৱা পৰিৱেশৰ মানুহে হয়। ঠাণ্ডা মাণ্ডা কাজিয়া পেচালৰ পৰা দূৰ। এই যথেষ্ট চাব পাৰে এইবোৰ কি কৰিছে মহলে একো বুজি নাই পোৱা। এইফালে চাব পাৰে। আৰু এতিয়া আমি পূৰা লোকেল ঠাইত সোমাই গ'লোঁ। ইয়াৰ একচুৱেলি মই ধেমাজি আহিছিলোঁ। চাব পাৰে বহুত ডাঙৰ গছৰ এখন, মোৰ মতে কিবা হয়, মোৰ মতে ফাৰ্ম টাইপৰ তেনেকুৱা কিবা যেন লাগিছে আৰু যথেষ্ট ভাল লাগিছে ফ্ৰেণ্ডছ। ভিডিঅ'ত আপোনালোকে কোৱালিটি বগা আহি থাকিব পাৰে, কিন্তু ইয়াত যথেষ্ট আন্ধাৰ হৈ আছে। আৰু চাব পাৰে ফ্ৰেণ্ডছ যথেষ্ট এটা মানে ধুনীয়া পৰিৱেশ ফ্ৰেণ্ডছ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যিসকল নিউ ভিউৱাৰ্ছে চাই আছে তেওঁলোকলৈ মোৰ ভিডিঅ'বোৰ লগালগ গৈ থাকিব। চাব পাৰে গছ-গছনিখিনি আকৌ এবাৰ দেখাই দিছোঁ ফ্ৰেণ্ডছ। মই এই গছবোৰ যে আপোনালোকক দেখুৱাইছিলোঁ, মই প্ৰথমতে গম পোৱা নাছিলোঁ, কিন্তু তাৰপিছত যেতিয়া মই ভালকৈ চালোঁ গম পালোঁ যে এইবোৰ কিহৰ গছ হয়। আপোনালোকে ভালকৈ চাব পাৰে। মই মিনালক অলপ সহযোগ কৰিবলৈ দিছোঁ। এইফালে চাব পাৰে আঠা। মই মিনালক এইফালে দেখাবলৈ অনুৰোধ কৰিছোঁ। আচলতে ফ্ৰেণ্ডছ এইবোৰ হৈছে গোটেইখিনিয়ে যিমানবোৰ কৰিছে কি বুলি কয় আঠা গছ হয়। মই এতিয়াহে গম পালোঁ আৰু আজি প্ৰথম লাইফত দেখিছোঁ ফ্ৰেণ্ডছ আঠা গছ। আনুকালে দেখা নাছিলোঁ। আপোনালোকে যদি কোনোবা দেখিছিলে তেতিয়াহ'লে মোক কমেণ্ট বক্সত জনাব। আৰু এইফালে পথাৰ আছে, মই এতিয়া ভালকৈ চাইছোঁ। আহক আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। পাহাৰৰ মাজতো পথাৰ, যথেষ্ট এটা ধুনীয়া পৰিৱেশ আৰু যথেষ্ট ভাল লাগিলে লাইফটোত ফ্ৰেণ্ডছ। এনেকুৱা এনজয় কৰি থাকিব পাৰিলে আৰু কি লাগিছে। সেইকাৰণে আজিও আকৌ কওঁ যে লাইফ ইজ এনজয়। আৰু এইফালে ছানছেটটো চাব পাৰে, পূৰা পাহাৰৰ পৰা ঢাকি এটা যথেষ্ট ধুনীয়া পৰিৱেশ ফ্ৰেণ্ডছ। পাৰ্ট 2 ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে জনাব কেনেকুৱা লাগিলে ফ্ৰেণ্ডছ। দুইটা ভিডিঅ' একেলগতে দেখুৱাবলৈ যিহেতু বেছি দীঘল হৈ যাব বুলি ভাবিলোঁ, সেইকাৰণে শ্বৰ্টকৈ দিলোঁ। আৰু এতিয়া আমি যাবলৈ ওলাই আছোঁ। যথেষ্ট ভাল লাগিল, যথেষ্ট স্মৃতি বুকুত লৈ আমি যাবলৈ ওলাই আছোঁ মিনালে। মই আজি ৰাইডটোত সহায় কৰিলে মিনালো, যিহেতু এইডোখৰ ঠাইলৈ অহা নাছিলে হেনো,
যথেষ্ট মানে ছাৰপ্ৰাইজ টাইপৰ হ'ল আৰু যথেষ্ট ভাল লাগিলে ফ্ৰেণ্ডছ আৰু আজিলৈ ইমানেই গছ গছনিবোৰ আকৌ এবাৰ চাই লওক ধুনীয়াকৈ গোটেই ভিউটো চাই লওক এইফালে আৰু দূৰলৈ যাম ছানচিট নেক্সট বাৰ আৰু দূৰলৈ যাম ৰাইট এইটো ৰাস্তাৰে যাম আজিলৈ ইমানেই ধন্যবাদ